than the skies. Hello guys, welcome to my YouTube channel and you watching Jajabor vlogs. Hoy guys, tike hunise Jajabor vlog channel to moi kin lolu aru mur logot ase Jajabor. To guys sai thaka aji ekdom moza vlog hobo aru cinematic loy janai kenuka moza edit kore. To moza video aji sabole paba tumaleke soa bhalke aru etialeke jodi channel soa nai subscribe kora nai subscribe koi dia. Sai thaka. Hello friends, welcome to my channel Jajabor's vlog. So guys, আজি মোৰ লগত কোন আছে আপোনাক গেছ কৰিছে চাগে হে জেএসবি সো আপোনালোকে ইন্টাৰভিউ দেখা পাইছে ডিম্পু চেনেলত দেখা পাইছে আৰু বহুত চেনেলত দেখা পাইছে তেওঁ আজি মই তেওঁ ঠাণ্ডাতে দেখিছে চাগে কিহৰ কাৰণে কৈছো ইন্টাৰেষ্টিং ফ্যাক্ট অসমৰ নাৱান টিকটকাৰ আৰু PUBG Buggy হোমমেড কাৰ বনাইছে তেওঁ সো আজি এই দুটা বস্তু মই চাবলৈ দুটা বস্তু এটা মই চাবলৈ আহিলো আৰু টিকটকৰ বিষয়ে সুধিবলৈ আহিলো যে কেনেকৈ ইমান মানে একচুয়ালি তেওঁ কষ্ট কৰিছে এইকাৰণেতো ইমান সোনকালে মানে ৰাইজিং ষ্টাৰ হৈছে অসমত সো চাই থাকক ভিডিঅ'টো আৰু গাড়ীখন দেখাম এতিয়া গাড়ীখন কেনেকুৱা হয় আৰু চলাইও দেখাম যদি পাৰো সো বলক লেটস গো সো গাইস আজি মোৰ লগত জেএসবি জ্যোতিষ শংকৰ ভৰালী আপোনালোকে বহুতে চিনি পায় টিভি নিউজতো দেখিছে মোষ্টলি আৰু কিছুমান ইউটিউব চেনেলত দেখিছে এটা নিজৰ ইউটিউব চেনেল আছে আৰু পেইন্টিং হ'ল টিকটক আজি 5 লাখ হৈ যাব মানে ফলোৱাৰ্ছ আৰু লাইকস কিমান মিলিয়ন আছে like to 6 million man hol 6 million approximately মানে এনেখন এটা ভিডিও হল তোমাৰ 22 মিলিয়ন ভিউজ হৈছে ওকে আৰু মানে বাহিৰৰ মানুহ বিলাকে মানে গাড়ীখন দেখা নাছিলে ন তো হিহঁতে দেখিবলৈ ভাল পাইছে যে এনেকে যদি আমাৰ নৱ প্ৰজন্মই যদি পইচা বিলাকত বেলেগত বেয়া বস্তু খোৱা হলনি যদি ভাল কামত ইউজ কৰে দেশখন মানে আৰু বহুত আগুৱাই যাব পাৰিম আমি এটুকা এটা কথা কয় ন যে আমেৰিকাখন আমাৰ 50 বছৰতকৈ আগত চলি আছে বুলি আমি বহুত পিছ থিংকিং বিলাকত বহুত ডেভেলপ হয় তো মানুহবিলাকৰ মতে হেতু একচুয়ালি আমি হেতু প্ৰমাণ কৰি আছো যে আমিও আগবাঢ়িব পাৰিম ৰাইট বেলেগে যে আগবাঢ়িছে আমি যে ডাউন কৰি আছো কোনো কথা নহয় বাহিৰৰ সব বিভিন্ন ধৰণৰ সাইন্টিষ্ট হওক ডক্টৰ হওক সব ইণ্ডিয়াই হয় ইণ্ডিয়াত পইচা নোপোৱাৰ কাৰণে মানুহ বেছি সাপোৰ্ট নোপোৱাৰ কাৰণে বাহিৰলৈ গুচি যায় সেইটো কাৰণে আমি যদি নৱপ্ৰজন্ম যিবিলাকে উঠি আহিছো সেইবিলাকে যদি কষ্ট কৰি যাওঁ অফ কোৰ্স গোটেই সব মানুহে সাপোৰ্ট কৰিব লাগি গৈ আছো সো তোমাৰ বিষয়ে অলপ তুমি কোপাৰ ইঞ্জিনিয়াৰিং কৰিলা কি মই উৰিষ্যাত পঢ়ি আছো ভুৱনেশ্বৰ উৰিষ্যাৰ ইঞ্জিনিয়াৰিং পঢ়ি আছো মেকানিকেল ইঞ্জিনিয়াৰিং তো প্ৰেক্টিক্যালি তো এখন বনাওঁতে কিমান দিন লাগিছে তোমাৰ এখন বনাওঁতে 7 মাহ সময় লাগিল টোটাল সো গাইস আপোনাক শুনে যে 7 মাহ সময় ধেমালি সময় ন ডেডিকেশন লাগিব নিজৰ ওপৰত তেতিয়াহে পাৰি কাৰণ দেখাতো বহুত দিছে কৈ দিব সবে যে বনাই দিব পাৰিম বা যোনে কৰে ডেডিকেশনটো মেটাৰ কৰে আৰু সদায় জুনুন লাগে কৰিবৰ কাৰণে আৰু একচুয়ালি মই এটা কথা ক'ব বিচাৰো বহুতে ভাবে যে নাই মই নোৱাৰিম মই কিছুমানে বাৰু এনে ঠাট্টাই কৈ দিয়ে তো এটা কথা ক'ব বিচাৰো যাৰ যিটো ফিল্ডত নলেজ হৈ যায় ন তাৰ কাৰণে হেতু কাম ডাঙৰ নহয় একদম সৰু হৈ যায় তাৰ কাৰণে এটা ডক্টৰৰ কাৰণে এটা মানুহ অপাৰেশ্যন কৰাটো একো ডাঙৰ কথা নহয় কিন্তু আমাৰ সাধাৰণ মানুহৰ কাৰণে ভাবিলে বহুত কিবা লাগিছে সেইটো কাৰণে গাইস একো ডাঙৰ নহয় সব কাম কৰিব পাৰে সব সমান হয় খালি গুৰুত্ব দিয়া নলেজটো লোৱা কৰ্মপথত আগবাঢ়ি যোৱা সো মইতো PUBG খেলো হাৰ্ড ৰক মানে PUBG প্লেয়াৰ সো আজি এখন এনেকুৱা লাগিছে মই বাগি চলাই আছো চলাই যাম আৰু সতকে শিকিম পাৰিবা চলাব পাৰিবা মই একচুয়ালি সবে চলাব পাৰিব বলে ইজিকে বনাইছো গাড়ীখন কেনেকৈ চলাই মই তোমাক শিকাই দিছো এডাল মই ভৰি দি থকা এডাল এক্সিলেটৰ হয় ঠিক আছে এডাল এক্সিলেটৰ মানে দবাই থাকিলে স্কুটিত যেনেকৈ ৰেছডাল দি থাকিলে গৈ থাকে তেনেকৈ গৈ থাকে আৰু তুমি য'ত হাতখন দি আছা এডাল আছে ডিছ ব্ৰেক এডাল মাৰিলে ডিছ ব্ৰেক গাড়ীখন ৰখি যায় আৰু এডাল ষ্টিয়াৰিং গম পোৱাই বাকি ইয়াত গিয়াৰ আছে কোনো চিষ্টেম ল'ৰা ছোৱালী মানে যোনে কমফৰ্ট চলাব পাৰিব একচুয়ালি মই এটা কথা ভাবিলো ছোৱালী মানুহবিলাকে মানে গিয়াৰ লগাওঁতে মানে ক্লাছডাল এৰি দিয়ে ঘপকে ষ্টাৰ্ট বন্ধ হৈ যায় ওপৰলৈ উঠাওঁতে কৰোঁতে তো এখন গাড়ীত একদম ইজি হয় কোনো ধৰণৰ গিয়াৰ চিষ্টেম নাই আৰু ইয়াক মই চলাব শিকাই দিম আজি তোমালোকে চাবা গাইস আপোনালোকে চাব সো আজি আহিলো ইয়াৰ লগত অলপ সময় টাইম স্পেণ্ড কৰিলো গাড়ীখন বিষয়ে চালো বহুত ইণ্টাৰেষ্টিং হয় গাড়ীখন মই চালো গোটেই মেকানিজমটো মানে ক'ব গ'লে বহুত দীঘল হৈ যাব সো ভিডিঅ'টো ইমান দীঘল কৰিব মন নাই জাষ্ট চালো তো গাড়ীখনৰ কথা পাতিলো চলাইও দেখাম সো টিকটকৰ কথা লৈ আহোঁ টিকটক ষ্টাৰ্ট কৰা কিমান দিন হ'ল তোমাৰ ষ্টাৰ্ট কৰা মোৰ 3 মাহ 4 মাহে ধৰা গাইস 4 মাহত 5 লাখ ইটছ নট সো ইজি ইমান ইজি নহয় গাইস সো কিছুমানে টিকটকক নেগলেকশ্যন কৰে টিকটক বেয়া ডাজন্ট মেটাৰ হৈ দেখুৱা ভাই আগতে হৈ দেখুৱা এটা কথা ক'ব বিচাৰো অপৰচুনিটি চবফালে আছে এক্স্যাক্টলি অপৰচুনিটি এৰিব নালাগে লাগিলে তোমাক হিজৰাই কক কিবা কক ধৰি লোৱা না আজি যুগত যাৰ ফ্ৰেণ্ডছ থাকে যাৰ ফলোৱাৰ্ছ থাকে তাৰ ইনকাম বহুত ইনকামৰ ক্ষেত্ৰতে নহয় তুমি লাইফত যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰা সেইটো কাৰণে লাগিব লাগে তোমাৰ যিটো বস্তু ভাল লাগে ইউ কেন ডু ইট এনেকৈ সেইটো এচিভ তুমি এচিভ কৰিবৰ কাৰণে কৰিব লাগিব সো বাদ দিয়া বেলেগ কি কয় নিজৰ কাম কৰি যে ফ'কাছ যেনে আজি কৰিলে 4 মাহত 5 লাখ মানে ফলোৱাৰ্ছ ইটছ নট সো ইজি 5 লাখ গাইছ 5 লাখ মানে কি কম আৰু সবতছে এটা বেছি ভাল লাগিছে যেটো গাড়ী ভিডিঅ'টো মোৰ ভাইৰেল হৈছে ন 22 মিলিয়ন হৈছে 22 মিলিয়ন ইমান ইজি নহয় কাৰণ 22 মিলিয়ন হৈ যাওঁতে বাহিৰৰ 1 মিলিয়ন মিন্স 10 lakhs 20 মিলিয়ন 2 কোটি oh my godness it's huge so অসমত এনেকুৱা এটা মানে মেবি অসমত বহুত কম হয় ন ফাৰ্ষ্ট টাইম হৈছে এনেকুৱা আহিছে so মই থামনেলত সেইকাৰণে দিছো নাম্বাৰ 1 টিকটকাৰ অসমৰ যেটো মই জানাত
মোৰ নলেজ হ'ব বাকী যদি কোনোবা আছে তোমালোকে কমেণ্টত দিব পাৰা বাকী JSB যিটো কৰি আছে আমাৰ ইয়াৰে ল'ৰা নগাঁৱৰে ল'ৰা ইভেন অসমৰ ল'ৰা চ' তোমালোকে ছাপোৰ্ট কৰা আৰু আগুৱাই যাব আৰু এটা পইণ্ট মই একচুৱেলি ভিডিঅ' কিছুমান হিন্দীত বনাওঁ হা হিন্দীত এইটো কাৰণে বনাওঁ গাইছ মই এইটো কথা ক্লিয়াৰ কৰি দিব বিচাৰোঁ হিন্দীত বনালে বাহিৰৰ গোটেইবিলাক মানুহে বুজি পাব গম পায় আৰু চোৱা মোৰ গাড়ীত অলৰেডি গামোচা লাগি আছে গামোচা মানে হ'ল অসমীয়া ঠিক আছে বহুতে কয় তো অসমীয়া হয় তো হিন্দীত কিয় ভিডিঅ' বনাওঁ সেইটো কথা নহয় গাইছ টিকটকটো অকল অসমীয়াৰ কাৰণে এটা কথা কৈছোঁ চোৱা যে অসমীয়া এজন ইমান আগুৱাই গৈছে সেইটো মেটাৰ কৰে কণ্ট্ৰভাৰ্চি অসমত বেছি হয় মানুহবিলাকে কণ্ট্ৰভাৰ্চি কৰি লাভ নাই ঠিক আছে উই হেভ টু পুছ মানে ভাল কৰি তাক ছাপোৰ্ট কৰা তাক পুছ কৰা ভাল ফিডবেক দিয়া ন কিবা বেয়া আছে ভালকৈ ছাজেষ্ট কৰা এইটোৱে কৰিব লাগে আৰু কাৰোবাক নেগলেকশ্যন কৰি এইবিলাক কৰি লাভ নাই গম পাইছা বহুতে টিকটকত তেনেকৈ ভাইৰেল হ'বৰ কাৰণে ৰোজ কৰে টিকটক কৰা কিছুমানক ৰোজ কৰে একচুৱেলি বহুতো বেয়া বেয়া ঘটনা ঘটি গৈছে কিছুমান ছোৱালীয়ে শ্বৰ্ট পিন্ধিলে বুলি কেৰেক্টাৰলেছ বুলি কয় একচুৱেলি তেনেকুৱা হ'ব নালাগে আমি বেয়াবিলাক বেছিকৈ খুচৰি থকা সলনি ভালবিলাকহে মানুহৰ আগত বেছিকৈ দাঙি ধৰিব লাগে তেতিয়া আমাৰ মাইণ্ডছেটটো চেঞ্জ হৈ যাব যিমান পজিটিভ দেখিবা ন তোমাৰ মাইণ্ডছেটটো তেনেকুৱা হ'ব এটা কথা ক'ব বিচাৰোঁ এতিয়া চোৱা তোমাৰ যদি সংগ যদি বেয়া সংগ হয় ন তোমাক মানুহে বেয়া বুলিয়ে ভাবিব মানে তুমি এটা কয়লা খনিত গ'লে তোমাৰ কাপোৰত মানে কয়লা অকণমান হ'লেও লাগি আহিবই তুমি যিমানে চেষ্টা নকৰা তুমি লাগিলে যিমানে মহান পুৰুষ নোহোৱা সেইটো কাৰণে বেয়াটো যিমান প্ৰচাৰ কৰিব ন মানুহ সিমানে বেয়াই হৈ যাব মইতো সেইটোৱে জানো গাইছ ভাই ছাপোৰ্ট কৰিব লাগে চবকে আগুৱাই যাব লাগে আজি ভাল লাগিছে সেইকাৰণে ইয়াৰ চলাইছোঁ ইমান সোনকালে ভাল এচিভ কৰিছে আৰু ছাকচেছ হওক তাৰে আশা কৰিলোঁ তোমালোকে ভিডিঅ'টো চাবা যদি ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা য়েছ মই চলাম দেখাই দিম মোৰ ভাল ফ্ৰেণ্ড হয় গাইছ আৰু আজি ধুনীয়াকৈ তাক চলাবলৈ গোটেইখিনি মই শিকাই দিম আৰু শিকোৱাৰ পিছত গাইছ তোমালোকে যদি এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা ভাই উঠাই দিয়া অসমৰে ল'ৰা ইমান কষ্ট ছাপোৰ্ট কৰিবা আৰু সঁচা কথা ক'বলৈ চিনেমেটিক মজা কৰে চাবা ভিডিঅ'বিলাক অ'কে চ' ইয়াকো টিকটকত যদি ফ'ল' কৰা মই স্ক্ৰীণত দেখাই আছোঁ চাই ল'বা ফটো ফ'ল' কৰি ল'বা JSB বুলি মাৰিলে আৰু ইউটিউবতো চাবা ইউটিউবতো ভালে ছাবস্ক্ৰাইবাৰ আছে চ' ৰাইজিং ষ্টাৰ অসমৰ এইবিলাক চ' এওঁলোকক যদি উঠাব পাৰি আমাৰে ভাল কাৰণ আজি এইটো কৰিছে কালি যদি ভাল কাৰোবাৰ পৰা ছাপোৰ্ট পায় মেবি ইয়াতকৈ বহুত ভাল কিবা কৰিব চ' চব যোনে মোৰ ভিডিঅ'টো চাই আছে পাৰিলে শ্বেয়াৰ কৰি দিয়ক যেন কোনোবাই নহয় কোনোবাই ছাপোৰ্ট কৰক তেওঁক কাৰণ ইকনমি ইজ দ্য মেইন থিং যদিহে ইকনমি থাকে পইচা থাকে উই কেন ডু এভৰিথিং চ' গাইজ বুজি পাইছে কি হ'ব বিচাৰিছে শ্বেয়াৰ কৰা যিমানৰ পৰা ভিডিঅ'টো আৰু থেংকছ ফৰ ৱাচিং চ' ছাবস্ক্ৰাইব কৰি দিবা কাইণ্ডলি প্লিজ ছাবস্ক্ৰাইব কৰি দিবা চ' গাইজ এতিয়া গাড়ীখন চলাওঁ তোমালোকে চোৱা কেনেকৈ গাড়ীখন চলাই মোৰ বাগী চলাবলৈ বহুত এক্সাইটেড পাবজিত বাগী চলালে বহুত শ্লাইডিং হয় চ' ইয়াত চলাই চাওঁ কেনেকুৱা লাগে খালে মই পৰোঁ কি পৰোঁ নপৰোঁ বাৰু এইটো কনফিডেঞ্চ আছে খালি লগত গান নাই ন' নিড গান এটা চলাম চ' গাইজ লেটছ গ' I see the light inside you, brighter than the skies. Hold on, just let us escape and fly away tonight.